আপোনালোকৰ জৰিয়তে মিডিয়াৰ জৰিয়তে আমি সমগ্ৰ উত্তৰ কাছাৰ কাৰ্বি আংলং 2খন জিলা মুঠতে 3খন জিলাৰ সভাপতি দলীয় সভাপতি মহোদয়সকলৰ মই আৰু প্ৰত্যেক ডিষ্ট্ৰিক্ট কমিটি লগতে মণ্ডল ব্লক মণ্ডল প্ৰমুখে আমাৰ বুথ কমিটি সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু শলাগিছোঁ যে ইমান অভাৱ অনাটনৰ মাজতো আমাৰ দলে আমাৰ কৰ্মকৰ্তাসকলে ভালকৈ ইলেকশ্যন কেম্পেইনৰ পৰা আৰম্ভ কৰি আপ টু এই ৰক্ষণাবেক্ষণ দিয়াৰ লগতে কাউণ্টিঙলৈকে এজেণ্ট হিচাপে যিসকলে কষ্ট কৰিলে সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইলেকশ্যন বুলি ক'লে হাৰ জিতটো থাকিবই। এই হাৰ জিতটো যিহেতু বেলেগ বেলেগ দলৰ বেলেগ বেলেগ কেণ্ডিডেট থাকিব, নিৰ্দলীয় থাকিব, ঠিক তেনেকুৱা ধৰণে হাৰ জিতটো থাকেই আৰু কোনোবা এজনহে জিকিব, পোষ্ট যিহেতু এটাই, গতিকে হাৰ জিতটো থাকিবই। গতিকে এইটো হাৰিলেও কথা নাই, জিকিলেওতো ভালেই হয়। কিন্তু কথাটো হৈছে কি যে গণতন্ত্ৰ প্ৰক্ৰিয়াটো আমি বিশ্বাসী গণতান্ত্ৰিক ৰাইজে যিটো বিচাৰিছে তেওঁলোকৰ মত এই বেলটৰ বা EVMৰ জৰিয়তে ব্যক্ত কৰিবলৈ সেইখিনি সুবিধা দিয়াৰ বাবে আমি প্ৰথমতে আমি আম্বেদকাৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গণতান্ত্ৰিক ৰাইজৰ অধিকাৰটো বান্ধি দিয়াৰ বাবে। আৰু মই দেখিছোঁ এইবাৰ ইলেকশ্যনত বিভিন্ন জাতি জনগোষ্ঠী যিমান সকলো শ্ৰেণীৰ মানুহ আছে সকলো শ্ৰেণীৰ মানুহে ভোটদান কৰিছে। হয়তো আমি জিকা ভোটটো পাৰ্চেণ্টেজ হিচাপত আমি পোৱা নাই, আমি হ'লেও 1,24,000 ওপৰত আমি ভোট পাইছোঁ, যিটো জিকা ভোট নহয়। কিন্তু আমাৰ ডাঙৰ পুঞ্জি এটা হৈ গ'ল আগন্তুক আহিবলগীয়া যিকোনো ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ ডাঙৰ এটা পুঞ্জি আছে, এইটো আমি ইতিমধ্যে গম পাই গৈছোঁ। গতিকে এই এতিয়া চেণ্ট্ৰেলতো বিজেপি চৰকাৰ, ষ্টেটতো বিজেপি, ইয়াত কাউন্সিল দুটাও বিজেপি, তাৰ মাজতে যে আমি ইমানখিনি ভোট আয়ত্ত কৰিছোঁ, ৰাইজ ইতিমধ্যে আকৃষ্ট হৈছিলে বহুত যে এই গেৰাণ্টি কাৰ্ড এইবিলাক তেওঁলোকে পাই পেলাই দেখি পেলাই ভাল পাইছিলে। আৰু আমাৰ চৰকাৰ হোৱা হ'লে বা এতিয়াও চান্স আছে হোৱাটো, তেতিয়া আমি সেইখিনি ইমপ্লিমেণ্ট কৰিবলৈ যাম। আমাৰ দলে সেইখিনি অংগীকাৰবদ্ধ আৰু আমি সেইমতে আগবাঢ়িম। গতিকে আজি বিশেষ নকওঁ যে ৰাইজলৈ যিসকল ভোটাৰ ৰাইজ লগতে আমাৰ দলৰ বুথৰ পৰা আৰম্ভ কৰি মণ্ডলৰ পৰা ব্লকৰ পৰা ডিষ্ট্ৰিক্ট কমিটি, যিহেতু আমাৰ 3টা ডিষ্ট্ৰিক্ট কমিটি আছে, সভাপতি মহোদয়সকললৈ আৰু তেওঁলোকৰ কৰ্মকৰ্তা সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এতিয়া নতুনকৈ চিন্তা কৰিম, আকৌ আগন্তুক আহিবলগীয়া দিনবোৰত আমি সকলোকে লৈ কোনো জাতি, কোনো ধৰ্ম, কোনো তেনেকুৱা শ্ৰেণী নভগাই পেলাই আমি একেলগে যেনেকৈ এইবাৰৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু দুগুণ উৎসাহেৰে আমি কামত জঁপিয়াই পৰিম। আমাৰ লগত বিশেষকৈ আৰু আমাৰ এলায়েন্স আছে, আমাৰ কমৰেড ফাংচু ডাঙৰীয়া কেছ কমিটি CPIMLৰ, তেখেত বহুত কষ্ট কৰিলে আমাৰ লগত। গতিকে তেখেত আৰু তেখেতৰ কৰ্মকৰ্তাসকল যিমান আছে, ডিষ্ট্ৰিক্ট কমিটিয়ে হওক বা LA ৱাইজ কমিটিয়ে হওক বা ব্লকেই হওক মণ্ডলেই হওক, তেওঁলোকৰ যিমানখিনি কৰ্মকৰ্তা আছে বহুত কষ্ট কৰিছে। আৰু আমাৰ লগতে সদ্যহতে যি ইলেকশ্যনৰ ঠিক কেইদিনমান আগত এমাহমান আগত নেকি আমাৰ দলত আহি যোগদান কৰিছিলে আমাৰ কিশোৰ ডাঙৰীয়াও, প্ৰাক্তন MLA, তেখেতেও আমাৰ লগত বহুত কষ্ট কৰিলে। আৰু NCLছৰ পৰা আৰম্ভ কৰি পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, য'ত যেনেকুৱা আমি পাৰিছোঁ আমি মিটিংবিলাক আমি কৰি গৈছিলোঁ, তেখেতেও বহুত কষ্ট কৰিলে। আমাৰ এই ফাংচু চাহাবৰ লগতে আমি একেলগে আছিলোঁ আৰু তেখেতৰ যি সহকৰ্মীসকল আছিলে
পশ্চিম কাৰ্বি আংলঙৰ প্ৰতিমা বাইদেউ, তেওঁলোকেও বহুত কষ্ট কৰিলে। ইয়াতো আছে আৰু কেইজনমান আছে ভাল ভাল আমাৰ এই CPIML-ৰ ল'ৰা বা নেতা তেনেকৈ আছে, যেনেকৈ আমলং ইংতি আদি কৰি। লগতে আমাৰ যিটো ডিষ্ট্ৰিক্ট কমিটি বিশেষকৈ বহুত কষ্ট ভোগ কৰিলে, অভাৱ অনাটনৰ মাজেদি 3টা ডিষ্ট্ৰিক্ট কমিটিয়ে যেনেকৈ ধৰণে ইলেকশ্যনটো আগুৱাই লৈ গ'ল, এইটো শলাগিবই লাগিব আৰু ধন্যবাদৰ পাত্ৰ। আৰু যিটো এই মানে এটা কথা আছে, ইংৰাজীত কয় যে এই ফেইলাৰ ইজ দ্য মাইলষ্ট'ন অফ ছাকচেছ। আমি ফেইলাৰ হৈছোঁ। ঠিক মই বিজেপি কৰিবলৈ যাওঁতে একেই আছিল। এইবাৰো মানে মইতো কেণ্ডিডেট হ'বলগীয়া নাছিল, গৈয়ে কেণ্ডিডেট দিলে। এইবাৰো মই একদম ষ্টেট কমিটিক ৰিকুৱেষ্ট কৰিছিলোঁ, আমাৰ প্ৰয়াত আমাৰ প্ৰেচিডেণ্ট চুমৰহাং ডাঙৰীয়াৰ লগত ঠেলাঠেলি চলি আছিলে। তেখেতে কৈছে বোলে লাষ্টত এটা কথাই ক'লে মোক, বোলে নুঠো বুলি নক'বা, কিবা টিকেটটো দিলে খেলিম বুলি ক'বা। তেখেতে মানে নিজৰ স্বাস্থ্যটোৰ ওপৰত নজৰ ৰাখি পেলাই কথাবিলাক কৈছিলে। মই নোৱাৰোঁ, মই সুস্থ, তুমি খেলা। কিন্তু মই ক'লোঁ মোৰ তাত তেনেকুৱা প্ৰিপেৰেশ্যন নাই, আপুনিয়ে খেলক। এইটো ঠেলাঠেলিৰ মাজতে তেখেত হস্পিটেলাইজ হৈ গ'ল। এতিয়াতো ভগৱানৰ তাত শান্তিৰে বসবাস কৰক, তেখেত আত্মা শান্তি, চিৰ শান্তি পাওক। গতিকে বৰ্তমান আমাৰ এক্টিং প্ৰেচিডেণ্ট আছে, তেখেতৰ নেতৃত্বতে বৰ্তমান দল চলি আছে। আৰু সদ্যহতে ষ্টেটৰ পৰা যি তেনেকুৱা একশ্যন লয় বা তেনেকুৱা একশ্যন বুলি নহয় আৰু ক'ৰবাত যদি ৰদ বদল কিবা কৰে, তেতিয়ালৈকে আমি বাট চাব লাগিব। তেখেতৰ নেতৃত্বতে আমি চলি আছোঁ আৰু ধুনীয়াকৈ চলি আছোঁ। তেখেত এজন মানে কিবা এক্সপিৰিয়েঞ্চ মানুহ, ৰংপি ডাঙৰীয়া। লগতে আমাৰ NCLছৰ সভাপতিও এইবাৰ যথেষ্ট ভোট দিয়ালে, য'ত নেকি বিগত আমি MSC ইলেকশ্যনত 8,500 মুঠেই পাইছিলোঁ NCLছৰ। এবাৰতো কমচে কম 34,000 পাইছোঁ। আৰু পশ্চিমৰ সভাপতি ডাঙৰীয়াও চিংতেৰাণ ডাঙৰীয়াও বহুত চেষ্টা কৰিলে, সেইমতে আমি ফলো পাইছোঁ। কিন্তু কিছুমান ইছ্যু থকাৰ কাৰণে আমি এইখিনি ইমানখিনি জিকা ভোটলৈকে আমি যাব নোৱাৰিলোঁ, কিন্তু আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে মই সকলো ৰাইজক দলৰ লগতে দলৰ কৰ্মকৰ্তা, সভাপতি, উপসভাপতি, সম্পাদক প্ৰমুখে সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। আৰু আমালোকৰ ফালৰ পৰা যথেষ্ট আমি ইণ্ডিয়া এলায়েন্সৰ যিটো নীতি নিয়ম আৰু বৰ্তমান যিটো কুশাসন চলি আছে, ৰাইজে বহুতখিনি কষ্ট অনুভৱ হৈছে, এই গোটেইখিনি ইছ্যুবিলাক লৈ যোৱা হৈছে। গতিকে ৰাইজেই সেই গোটেইখিনি ইছ্যুটো গোটেইখিনি নিৰ্বাচনত প্ৰতিফলন হৈছে। গতিকে আজি ইণ্ডিয়া এলায়েন্সৰ হৈ আজি ভাল মানে ফল দেখুৱাব পাৰিছে, যিটো গদি মিডিয়াই যিবিলাক এক্সিট পোল দেখুৱাইছে আৰু মোদীয়ে যিটো মেজিক দেখাইছে, এই মেজিক আৰু এক্সিট পোল সম্পূৰ্ণ হোৱা ইয়াত প্ৰমাণিত হৈছে। গতিকে আজি দেখা গ'ল যে BJPয়ে অকলে 370 চিট আমি পাম বুলি তেখেতসকলে যি প্ৰমাণ কৰিছে, 400 বুলি কৈছে। গতিকে গোটেই NDA এলায়েন্সৰ হৈ পেলাই 400+ বুলি ক'লে। কিন্তু এতিয়া ক'ত, এতিয়া অকল BJPয়ে 240টা চিট লৈ পেলাই আৰু গোটেইখিনি এলায়েন্স লৈ পেলাই, NDA লৈ পেলাই 290 পাইছে। কিন্তু ইয়াত যিটো ইণ্ডিয়া এলায়েন্সক খুব বেয়াকৈ মন্তব্য দিছে যে এই 100 বা 150 মানহে পাব, তাৰ ওপৰত নাবাঢ়ে। কিন্তু আজি শেহতীয়াভাৱে দেখা গ'ল যে 235টা চিট ইতিমধ্যে ইণ্ডিয়া এলায়েন্সে লৈ ল'লে। গতিকে আজি
গোটেই ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আজি নতুন চৰকাৰ গঠন কৰাৰ ইয়াত ৰাইজে, গোটেই ভাৰতবৰ্ষৰ ভোটাৰ্ছ ৰাইজে আজি জনমত আগবঢ়াইছে যে BJP 240খন আৰু ইণ্ডিয়া এলায়েন্স 235খন। গতিকে গোটেইখিনি টনাটনি চলি আছে। গতিকে আজিৰ পৰা আৰম্ভ হৈছে যে কোন চৰকাৰ হ'ব, কোন কোন মিত্ৰ হ'ব। আজি নতুন সমীকৰণত আজি গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে আশা ভৰসা হয়তো আজি আৰু কালিৰ ভিতৰত গোটেইখিনি কথা ওলাই পৰিব। গতিকে আজি ইণ্ডিয়া এলায়েন্সৰ মিটিং আছে। পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব সেইটো নিৰ্ণায়ক হ'ব। গতিকে এই নিৰ্ণায়ক ভূমিকাই হয়তো গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ যিটো ভোটাৰ্ছে যিখিনি আশা আকাংক্ষা সেইটো পূৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ। সেইখিনিয়ে ইণ্ডিয়া এলায়েন্স হৈ পেলাই আমি গোটেই কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও সকলো ভোটাৰ্ছ ৰাইজক আমি অশেষ ধন্যবাদ জনাইছোঁ। যিখিনি আমি আমালোকৰ ইণ্ডিয়া এলায়েন্সৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ৰাম মেংমেং ডাঙৰীয়াক যিখিনি ভোট দিলে, আৰু যি কংগ্ৰেছে হওক বা CPIML হওক, আমাৰ ইংলেং ডাঙৰীয়াই যেনেকৈ ধন্যবাদ দিছে সকলোকে, ঠিক সেইধৰণে আমি CPIML লিবাৰেশ্যন হিলছ পাৰ্টি কমিটি কৰি পেলাই আমাৰ কংগ্ৰেছৰ নেতা কৰ্মী আৰু আমাৰ CPIML দলৰ সকলো নেতা কৰ্মী কংগ্ৰেছসকলক আৰু ৰাইজক, ভোটাৰ্ছ ৰাইজক আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিখিনি ভোট দিলে আমি পালোঁ, এইখিনিয়ে আমাৰ মূলধন বুলি আমি আজি ধৰি লৈছোঁ। এই মূলধনেদি আমি পুনৰ পৰৱৰ্তী সময়ছোৱাত আমি কাম কৰিম। ধন্যবাদ। মই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি সভাপতি হিচাপে, লগতে আমাৰ ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সভাপতি হৈ আৰু সকলো আমাৰ কংগ্ৰেছৰ সদস্য হৈ বিশেষকৈ যিটো নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু আমাৰ দলক আস্থা প্ৰকাশ কৰি ভোটদান কৰাৰ বাবে যিসকলে ভোটদান কৰিছে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, জ্ঞাপন কৰিছোঁ। লগতে আপোনাসকলে জানে আচলতে আমাৰ টকা নাছিল, আমি ৰুলিঙো নহয়, গতিকে আমাৰ হাতত টকা নাছিল। আৰু তাৰ লগতে বিশেষকৈ ৰুলিং পাৰ্টীয়ে আমাৰ দলৰ যিটো বেংক একাউণ্ট ফিজটো দিছিলে, তাৰ বাবে অৰ্থনৈতিক দিশত আমাৰ বহুত আমি তেনেকৈ অসুবিধাত পৰিছোঁ। তথাপি তাৰ মাজতো আমাৰ দলৰ প্ৰতি আস্থা ৰাখি বিশেষকৈ আমাৰ কৰ্মীসকল আৰু লগতে আমাৰ ভোটাৰ্ছসকলে আমাক আস্থা প্ৰকাশ কৰি যিসকল ভোট প্ৰদান কৰিছে, আমি আশা কৰা নাছিলোঁ যে আমি ইমান ভোট পাম। তথাপি আমি আশা কৰাতকৈ বেছি ভোট আমি পাইছোঁ বুলি আমি ধৰিছোঁ। আৰু সেই হিচাপত যিসকলে আমালৈ আস্থা প্ৰকাশ কৰি ভোটদান কৰিলে সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ কৰ্মীসকল আৰু যিসকল কৰ্মীসকল যিটো হাতত টকা পইচা নাছিল, তথাপি তেওঁসকলে নিজৰ কাম বুলি ভাবি নিজৰ শক্তিৰে যিখিনি কাম কৰিলে, তাৰ বাবে সকলো কৰ্মীলোকে মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ অকলমান কাৰ্বি আংলং বুলি নহয়, ৱেষ্ট কাৰ্বি আংলং সভাপতি তেখেতে যিমান পাৰে তেখেতে কৰিছে। আৰু তেখেতৰ লগতে তেখেতৰ সহকৰ্মীসকল যিমানখিনি আছে তেওঁলোকে খুব চেষ্টা কৰিছে, আৰু সেই অনুৰূপভাৱে আমি ভোটো পাইছোঁ। তাৰ লগত আমাৰ ডিমা হাছাওৰ আমাৰ সভাপতি প্ৰমুখে আমাৰ সদস্যসকল, আমাৰ অফিচ বেয়াৰসকল, কৰ্মীসকল যিসকলে কষ্ট কৰিছে, কষ্ট কৰাৰ বাবে আমি যিমান আশা নকৰাকৈ কিন্তু এবাৰ আমি বেছি ভোট পাইছোঁ। তাৰ বাবে মই এখেতসকলৰ লগতো সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই সেইটোৱে আশা যে আমি যিটো এতিয়া আশা কৰিছোঁ, মই অথনি কৈছোঁ আশা নকৰাকৈ তাতকৈ বেছি আমি ভোট পাইছোঁ। তো আগন্তুক দিনত মই ভাবোঁ
আমাৰ কংগ্ৰেছ দল আৰু অধিক শক্তিশালী হ'ব আৰু আমি অধিক উৎসাহেৰে আৰু অধিক আমাৰ নিয়মানুবৰ্তিতাৰে আমি কামখিনি কৰিব পাৰিম আৰু আগন্তুক যিটো নিৰ্বাচনবোৰ হ'ব মই ভাবোঁ মই আশা কৰোঁ আমাৰ দল নিশ্চয় শক্তিশালী হৈ নিশ্চয় আমি জয়লাভ কৰিব পাৰিম তাৰ বাবে সকলোলৈকে মই সকলোৰে হৈ আমাৰ কংগ্ৰেছ দলৰ সকলো কৰ্মী সকলো সদস্য হৈ বিশেষকৈ যিসকলে আমাৰ প্ৰাৰ্থী আমাৰ জয়ৰাম মেংক ভোট প্ৰদান কৰিলে সকলোলৈকে পুনৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ